আসসালামু আলাইকুম মই ডক্টৰ মাছমা হয় আৰু প্ৰথমে মই সকলোকে আপোনাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। দ্বিতীয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অধ্যক্ষ ইদ্ৰিছ ছাৰে আমাক ইয়ালৈ মাতি আনিছে। মই আশা কৰোঁ যাতে আমাৰ ধৰ্মীয় ফালে সকলো ছাত্ৰ ছাত্ৰীয়ে এনেকৈ আগবাঢ়ি যাওক আৰু নতুনকৈ যিখিনি কম্পিটিটিভ এক্সাম আহি আছে তেওঁলোকে তাত যাতে অংশগ্ৰহণ কৰিব পাৰে আৰু এনেকৈ আগবাঢ়ি গ'লে কি হ'ব, আমাৰ অসমৰ সুনাম হ'ব। অকল আমাৰ ধৰ্মীয় অনুষ্ঠানতেই নহয়, তেওঁলোকে সকলোফালে আগবাঢ়ি যাব বুলি এটা আশা ৰাখিছোঁ আমি। আৰু ভাল লাগিছে ইয়াত আহি পৰিৱেশটো দেখা পালোঁ, ল'ৰা ছোৱালী লগ পোৱাৰ পাছতে সঁচাই ভাল লাগিছে। আমি এটা গম পাইছিলোঁ কথা যে তেওঁলোকে এটা কেটেগৰী দিছিলে যে ক্লাছ 9ৰ পৰা ডিগ্ৰীলৈকে, কিন্তু আমি ইয়াত অহাৰ পাছত দেখা পালোঁ যে ক্লাছ 9ৰ তলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও অংশগ্ৰহণ কৰিছে। গতিকে ল'ৰা ছোৱালীৰ ইচ্ছুক দেখি সঁচাই ভাল লাগিছে এই অনুষ্ঠানত আহি।